নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই লিপিকাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেন্তে আজি ভাবিছোঁ ৰাতিপুৱাৰ পৰা দেখুৱাওঁ ভিডিঅ' এটা কৰোঁ আপোনালোকক, দেখুৱাওঁ কি কিনো কৰোঁ। এতিয়া পানী এগিলাচ খাই লওঁ। মানে ৰাতিপুৱা পানী খোৱাটো ভাল বুলি গম পাওঁ আৰু মানে গেছৰ কাৰণে ভাল, গৰম পানীটো খাব লাগে। এতিয়াই ন মই 4-5 বছৰমানৰ পৰা খায়ে আছোঁ গৰম পানীটো ৰাতিপুৱা। মানে খালেহে ভাল লাগে, খাই এইটো অভ্যাস হৈ গ'ল। সেইটো কাৰণে মানে গৰম পানীটো দাঁত ব্ৰাছ কৰিয়ে গৰম পানীটো খালে ভাল লাগে। তাৰপিছত বাকী বৰষুণ, তেজপুৰতো বহুতেই বৰষুণ আহি আছে। আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন, বৰষুণ আছেনে নাই? ইয়াতো বহুতেই বৰষুণ হৈ আছে। এতিয়া হাজবেণ্ডৰ কাৰণে ভাত বনামগৈ, তাকে বোলো ব'লকচোন কি বনাম তাকে দেখাম আৰু অলপ চলপকৈ বনাম। আজি একো নাই, নিৰামিষকে বনাম। এয়া দালি লৈছোঁ, দালি ভাজি এনেকৈ বনাম আৰু কিবা কিবি। অমিতাকে দি দিছোঁ দালিত আৰু অমিতাটো ভাল, পেটৰ কাৰণে খাব লাগে। এয়া মূলা শাক, এয়া আমাৰ ঘৰৰে বিহুতে দেউতাই বাৰীত কৰা পূৰা ফ্ৰেছ তুলি আনিছে। এতিয়া পূৰা ফ্ৰেছ মূলা শাক। আপোনালোকক দেখুৱাম দেউতাই বাৰীত কি কি কৰিছে, খেতি কৰা। দেউতাই খেতি কৰি বহুতেই ভাল পায়, মানে বাৰীত খেতি কৰে। শাক চব্জিবোৰ শাকটো খাব লাগে, শাকটো ভাল হয় দেহাৰ কাৰণে। এইমাহ কাটি আছোঁ। এয়া কিন্তু ঘৰৰ নহয় দেই, এয়া কিনাই। ভাতটো মানে আমাৰ ৰাতিপুৱাই বনাই দিওঁ, কাৰণ দেউতাও অফিচ যায় আৰু হাজবেণ্ডো ডিউটিলৈ যায় যে, সেইকাৰণে মই ৰাতিপুৱাই বনাই দিওঁ। দুপৰীয়া বনাওঁ আৰু ভাতটো গৰমে গৰমে, তাৰপিছত ৰাতিপুৱাই মানে বনাই দিয়া হয়। আৰু কোনো স্কুল যায়, সি কেতিয়াবা ভাত খাই যায়, কেতিয়াবা নেখায়, আহি খাইহি ছুটি খাই যায় আৰু। শাকটো বহাইছোঁ এতিয়া। এই শাকটো ৰুটিৰ লগত খাই ভাল লাগে, গৰমে গৰমে তেনেকৈ খাই নি ৰুটিৰ লগত, ভাতৰ লগত। লেচেৰি মাহৰ ভাজি, এইটো মূলা শাকৰ ভাজি, এইফালে চালাড, এয়া আছে বুটৰ দাইল, এইটো আছে অমিতা দি দালি চিম্পল, আৰু এইফালে নেমু, জলকীয়া, এইফালে পুৰা পাপৰ। সেয়াই এয়া পঠিয়ালোঁ খুৱাই বোৱাই। এতিয়া বাহিৰতে অকণমান বহিছোঁ, যাওঁ আৰু কামটো আছে, দিনটো কৰি থাকিবই লাগিব, কামৰটো শেষ নাই। বাকী ঠিক আছে, তেন্তে এতিয়া কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকৰ আকৌ লগ পাই আছোঁ। জাষ্ট গা পা ধুই আহিছোঁ এতিয়া,
ভাবিছোঁ একাপ গাখীৰৰ চাহ খাওঁ, কাৰণ বৰষুণৰ বতৰত গাখীৰৰ চাহ একাপ খোৱাৰ মজাই বেলেগ, হয়নে নহয় কওকচোন। আমাৰ তেজপুৰৰ ফালে কিন্তু বহুত বৰষুণ হৈ আছে কালিৰ পৰাই। আপোনালোকৰ ফালে হৈছেনে নাই জনাবচোন। তেন্তে ব'লক গাখীৰৰ চাহ একাপ গৰম গৰম পূৰা খাই লওঁ। একাপহে বনাইছোঁ, যিহেতু ময়ে খাম, সেইটো কাৰণে মোৰ কাৰণে একাপে বনাইছোঁ। এনেই মই গাখীৰৰ চাহ ইমান নাখাওঁ, লাল চাহে খাওঁ, কিন্তু এতিয়া ভাবিছোঁ ঠাণ্ডা বতৰ একাপ খাই দিওঁ। এই দেখিছেনে বৰষুণ হৈ আছে এইবিলাক, এতিয়া পৰা নাই, ডাৱৰীয়া হৈ আছে। ৰাতিপুৱা বহুত আহিলে, এতিয়া বৰ্তমান পৰা নাই, আহিব আৰু চাগে, পুৰা ডাৱৰীয়া হৈ আছে। চাহকাপ খাই লওঁ। ভাত খোৱা দেৰি হ'ব, ভাত আমি 2টামানত খাওঁ আৰু চাহটো খাই লওঁ। চাহকাপ খালে ভাল লাগে। বাকী মই ফাৰ্ষ্ট ব্লগিং কৰিছোঁ, কেনেকুৱা হৈছে নাজানো, কিন্তু কৰিবলৈ চেষ্টা কৰিছোঁ আৰু। যদি বেয়া হয় আপোনালোকে ক'ব, জনাব। চাহকাপ খাই লওঁ। এতিয়া ভাত খাই আহি পেলাই বহিছোঁহি। শুনো স্কুলৰ পৰা আহিলে, দুইটাই একেলগে ভাত খালোঁ। ভাত খাই লৈ এতিয়া ৰেষ্ট ল'ম। আপোনালোকক যি পাৰিলোঁ ৰাতিপুৱাৰ পৰা দেখাই গ'লোঁ, নাজানো কেনেকুৱা হৈছে। আপোনালোকে চাই যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাব। আৰু নতুনকৈ যিসকল ভিউৱাৰ্ছে মোৰ ব্লগটো চাইছে, সেইসকলেও ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।